नन्ही सी चिड़िया इंडिया तू वापस आ जा। एगराकी 2.5 বছৰীয়া ভাৰতীয় কন্যা শিশু মাতৃৰ পৰা বিচ্ছেদ হৈ আছে সুদূৰ জাৰ্মানীত। জাৰ্মানীৰ আদালতে মাতৃক হস্তান্তৰ কৰা নাই শিশুটিক বিচাৰি হাহাকাৰ মাতৃৰ। নিজ সন্তানক বিচাৰি এগৰাকী মাতৃৰ প্ৰতিবাদ। সন্তানক বিচাৰি এইদৰে প্ৰতিবাদত নামিছে জন্মদাত্ৰী মাতৃ। মাতৃ আছে ভাৰতত, সন্তান আছে 7 সাগৰ 13 নদীৰ সিপাৰৰ জাৰ্মানীত। কিন্তু কিয় জাৰ্মানী চৰকাৰে শিশুটিক মাতৃক গতাই দিয়া নাই? তেন্তে শুনক অসহাল কাহিনী। স্ক্ৰীনত দেখা এই দুৰ্ভগীয়া মাতৃগৰাকীৰ নাম ধাৰা। গুজৰাটৰ ধাৰাৰ স্বামী ভৱেশে জাৰ্মানীৰ এটা IT কোম্পানীত চাকৰি কৰিছিল। সেই সূত্ৰে বিগত 2018 চনত ধাৰা আৰু ভৱেশ জাৰ্মানীলৈ গৈছিল। তাতে 2021 চনত ধাৰাই এটি কন্যা সন্তান জন্ম দিয়ে। কন্যা সন্তানটিৰ বয়স যেতিয়া 7 মাহ হৈছিল তেতিয়া মাতৃ ধাৰাই এদিন শিশুটিৰ ডাইপাৰত তেজৰ দাগ দেখা পাই স্থানীয় এখন চিকিৎসালয়লৈ লৈ গৈছিল। ইপিনে এই চিকিৎসালয়খনে শিশুটিক আন এখন উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল। তাত চিকিৎসকে শিশুটিক পৰীক্ষা কৰাত শিশুটিক যৌন নিৰ্যাতন চলোৱা বুলি নিশ্চিত হয়। চিকিৎসকে শিশুটিক চিকিৎসা কৰি পিছত জাৰ্মান চাইল্ড লাইন ছাৰ্ভিচত প্ৰেৰণ কৰে। ইয়াৰ পিছত পিতৃ মাতৃয়ে শিশুটিক তেওঁলোকৰ হাতত হস্তান্তৰ কৰিবলৈ নিয়ম নীতিৰ মাজেৰে সকলো প্ৰক্ৰিয়া সমাপন কৰে যদিও জাৰ্মান চাইল্ড লাইন ছাৰ্ভিচে এই পৰ্যন্ত শিশুটিক ভাৰতীয় পিতৃ মাতৃক হস্তান্তৰ কৰা নাই। ফেমিলি আদালতে তেওঁলোকৰ পক্ষত ৰায় দিয়াৰ পিছতো শিশুটি হস্তান্তৰ কৰা নাই জাৰ্মান চাইল্ড লাইন ছাৰ্ভিচে, যাৰ ফলত মানসিকভাৱে এতিয়া ভাগি পৰিছে এই দুৰ্ভগীয়া মাতৃগৰাকী। সেইবাবে এইদৰে ৰাজপথলৈ ওলাই আহিছে তেওঁ। এতিয়া প্ৰশ্ন হয়, জাৰ্মান চৰকাৰে শুনিবনে দুৰ্ভগীয়া ধাৰাৰ বিননি? নিজ সন্তানক ঘূৰাই পাবনে ধাৰাই? নিউজ ডেস্ক নৰ্থ ইষ্ট। মেকআপ জগতৰ এটি চিনাকি নাম জিনা শইকীয়া। ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ মেকআপ শিল্পী জিনা শইকীয়াৰ জনপ্ৰিয়তা আজি চৌদিশে। অসমৰ অভিনয় জগতৰ বিভিন্ন শিল্পীক মেকআপ কৰা জিনা শইকীয়াই লাভ কৰিছে বিভিন্ন সন্মান। আপুনিও যদি নিজকে সৌন্দৰ্যৱান কৰি তুলিব বিচাৰিছে তেন্তে আজিয়েই যোগাযোগ কৰক জিনা শইকীয়াক। চিৰিং চাপৰি, থানাগলি, ভৰালিপথ, ডিব্ৰুগড়। আমাৰ যোগাযোগৰ নম্বৰ 7577049340। শ্ৰী ফাৰ্নিচাৰ, ঘৰৰ প্ৰয়োজনীয় গুণগত ফাৰ্নিচাৰ সামগ্ৰীৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আপোনাৰ ঘৰৰ নিত্য প্ৰয়োজনীয় বিভিন্ন ষ্টাইলৰ বিছনা, সোফা, ডাইনিং, শ্বকেছ আদিকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী আমাৰ ইয়াত উপলব্ধ। দেৰি নকৰিব, আজিয়েই আহক আৰু ক্ৰয় কৰি লৈ যাওক আপোনাৰ লাগতিয়াল ফাৰ্নিচাৰ। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাগ, যোৰহাট। আমাৰ ফোন নম্বৰ 9854006504, 9854096512।